এজনে এনেকুৱা কৈ আছে না নৰেন্দ্ৰ মোদী का दोष है ये मार का खोपड़ी तोड़ साले का मार। ठीक है समझ गया। লগাইছে ভাই ভাবিছা কেনেকুৱা বস্তু হ'ব পাৰে দুটা ভিউজৰ কাৰণে ভাব পকৰত দি লগাইছে পকৰ উকাই গ'লে খতম পকৰ গেলি যাব ভাই তেওঁ কিন্তু ইনষ্টাগ্ৰামত ভিডিঅ' বনাবলৈ নেৰিব এইবিলাক দে ভাই চাওঁচোন ভিডিঅ' চাবা চা বহুত দিন হ'ল একদম এনেকে একেবাৰে শুই দিওঁ মানে এনেকে মেলি মেলি একদম শুবলৈ একেবাৰে মই একদম টাইমে कौन है ये लोग कहाँ से आते हैं সময় পোৱা নাছিলে বাইদেউ বাইদেউ কিন্তু সময় পোৱা নাছিলে বাইদেউ বোলে মেলি মেলি শুবলৈ সময় পোৱা নাছিলে আজিহে বোলে সময় পাইছোঁ মেলি মেলি শুবলৈ ইয়াতে বাৰু কৈছোঁ মই কি ক'ম মই বনৱাৰী বুলি কওঁ নে মই নাটেখৈ বুলি কওঁ নে বুলি কি বুলি কওঁ তই কৈছোঁ মই কি বুলি ক'ম ऐसा मत करो मेरी जान এইবিলাকৰ মতা আছে নাই আকৌ এইবিলাকৰ মতাই একো নকয় নে বাৰু হা একেলোকৰ ল'ৰা ছোৱালী আছে নাই বাৰু একেলোকৰ ল'ৰা ছোৱালী নাচায় নে বাৰু এইবিলাক ভিডিঅ' বা নকয় নে একো নকয় নহয় এইবিলাকক একোৱে নকয় নেকি বাৰু এইটো ইমান ফ্ৰী নেকি ইমান বিন্দাছকৈ থাকে নেকি নে মতাবিলাক বাহিৰত থাকে এইপিনে মতাবিলাকে নাজানে নে মতাটো আকৌ ইনষ্টাগ্ৰামে নাই বা আজিকালি ছ'চিয়েল মিডিয়াত কোনো চেনেলে নাই কি নাই আকৌ আজিৰ দিনত কি নাই আকৌ কিন্তু তেখেতলোকে যে এনেকুৱা কথা কয় যে এজনী ইমান ডাঙৰ বয়সৰ মানুহ যে এতিয়া 35 বছৰ 40 বছৰ হ'ব হ'ল বয়স এতিয়া যে এনেকুৱা কথা কয় এনেকুৱা ভিডিঅ' বনায় বেয়া লাগে নে বাৰু আপোনালোকে দেখিলে বাৰু বেয়া লাগে নে বাৰু এনেকুৱা কথা শুনিলে মানে বেয়া লাগে নে বাৰু কমেণ্টখিনি চাওকচোন কেনেকুৱা বেয়া কমেণ্ট নাই ভিডিঅ'টো গৈ কিনে তলত চাব কমেণ্টবিলাক এই মানুহবিলাকৰ পেজত কিবিলাক চাব কমেণ্টখিনি কেনেকুৱা লেতেৰা কমেণ্ট দিয়ে মানুহে ভাল ভিডিঅ' দিলে ভাল ভিডিঅ' পাব ভাল কমেণ্ট পাব ন বেয়া ভিডিঅ' দিলে বেয়াকৈ কমেণ্ট পাব ন আপুনি বনৰী হয় ন একদম কেলা মেলি মেলি হৈ আছে কিবা কৰি হৈ আছে এইবিলাক কেলা ক'বলগীয়া নেকি ছ'চিয়েল মিডিয়াত ক'বলগীয়া কৰা নেকি লাওৰা আপোনাৰ ওচৰত মাইকী ঢেৰ দেখিছোঁ বে কেলা আপোনাৰ ওচৰত কোন যাব হে আপোনাৰ মুখত কেলা ফিল্টাৰ লগাই দিছে মানে এনেকুৱা দেখিবলৈ যাব ওচৰত গৈ মানে এনেকুৱা কেলা বুঢ়া গৰু কেলা দাঁত ওলোৱা হৈ যায় কেলা এনেকুৱা ভিডিঅ' বনায় নেকি লাওৰা सॉरी বাৰে মই এনেকুৱা মানে ভাই তই দুটা ভিডিঅ' এনেকুৱা বুনৰি ৰেণ্ডি বাজি নকৰিবি এইবিলাক কিবা ছ'চিয়েল মিডিয়াত আমি ভাল মানুহ আছোঁ চাবলৈ আৰু আমি এইবিলাক কথা ক'লে মই কমেই ভণ্টি তুমি ৰাখা তোমাৰ হাজবেণ্ডৰ কাৰণে ৰাখা অকণ হাজবেণ্ডৰ তোমাৰ বয়ফ্ৰেণ্ডটো আছে নহয় बात तो सही है। তাক অকণ পিটিকিবলৈ থোৱা অৱস্থা তুমি যদি চব খতম কৰি দিয়া সেই তোমাৰ হাজবেণ্ডে কৰিব কি কি কৰিব কোৱাচোন কি কৰিব চালা ইমান খজুতি লাগি আছে যদি তুমি খজুতি মোৰ আলা মই ভাল বুদ্ধি দিওঁ নেকি তোমাক ভাল বুদ্ধি দিছোঁ শুনা সেই ভিডিঅ'টো চাই লোৱা তুমি মোবাইল এনেকৈ ষ্টেণ্ডত থ'বা কুটকুৱা গছ আছে নহয় আমাৰ অসমত ঢেৰ আছে কুটকুৱা গছ যাবা কুটকুৱা জোপাত গৈ পেলাই এইবিলাক যিমান খজুতি উঠি আছে ন খজুতিখিনি এনেকৈ পূৰা তুমি কুটকুৱা জোপাত এনেকৈ ধৰি পূৰা এনেকৈ পূৰা মোহাৰি দিবা চবফালে কিবা তোমাক খজুতিও মৰিব তাৰপৰা ৰাতিপুৱা চাবি ইমান ডাঙৰকৈ ফলো লাগিব তাত তোমাৰ ছেটিছফাই হৈ যাবা আকৌ নেক্সট তুমি ভিডিঅ'টো ভাইৰেল লৈ যাবা তুমি বুজি পালা নে ভিডিঅ' ভাইৰেল লৈ যাবা ইমান মাথা মাৰিব লাগে তুমি এইবিলাক লোকক দেখুৱাব দৰকাৰ নাই তুমি সেইটো কাম কৰা যদি কাইলৈ যদি তুমি ভাইৰেল নোৱা নহয় সেইখন কাম কাটি দিবা মোৰ বুজি পালে ইমানেই ক'লোঁ ঢেৰ ওলা নকওঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে দোস্ত সকলোৱে ক'ব মই ঢেৰ কথা ক'বলৈ মন যায় আজি ইমানেই ক'লোঁ কাৰণ ভিডিঅ' বহুত দীঘল আজিকালি ভিডিঅ' চাবলৈ মানুহ সময় নাই আৰু মোৰ চেনেলটো সকলোৱে ফ'ল' কৰি থ'ব সকলোৱে ফ'ল' কৰি থওক চেনেলটো ভাল ভিডিঅ' আহি আছে